কৃষ্ণ সমস্ত বাপ বান্ধৱ আই মাতৃ চৰণত আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ বহু প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে সময়বোৰ পাৰ কৰি বহুদিনৰ অন্তত পুনৰ আপোনাসৱৰ মাজলৈ আহিছোঁ। আচলতে ইমান দিনে আমি এক সুস্থ সুন্দৰ আধ্যাত্মিক পৰিৱেশ লাভৰ অপেক্ষাত আছিলোঁ, যাতে আমাৰ অনুভৱৰ কথাবোৰ এক সুস্থ পৰিৱেশৰ মাজত সুস্থ মনেৰে আলোচনা কৰিব পাৰোঁ। আৰু অৱশেষত ভগৱন্ত প্ৰভুৱে আমাৰ সেই মনৰ আশা পূৰ্ণ কৰিলে। আমাৰ সকলোৰে জীৱনত সমস্যা থাকে। আমাৰ সকলোৰে জীৱনলৈ বিপদ বিঘিনি আহে। আমাৰ জীৱনত কেতিয়াবা কিছুমান এনে সমস্যাৰ সৃষ্টি হয়, আমাৰ জীৱনলৈ কেতিয়াবা এনে বিপদ বিঘিনি আহে যে আমি সেই সমস্যা বিপদ বিঘিনিৰ পৰা উদ্ধাৰ হোৱাৰ বাট বিচাৰি নাপাওঁ। বিপদ বিঘিনিবোৰ আহে প্ৰথমে আমাৰ কৰ্মৰ দোষৰ বাবে, কিছুমান প্ৰাৰব্ধৰ দ্বাৰাও ঘটে। প্ৰাৰব্ধ আমাৰ কৰ্মৰ ফলেই, কিন্তু সেয়া পূৰ্বৰ কৰ্ম। আৰু কিছুমান আহে ভগৱানৰ আদেশত। ভগৱানৰ আদেশত অহা বিপদ বিঘিনিয়ে আপোনাৰ সদায় মংগলেই কৰিব। এই যে মানুহে কয় ভগৱানে যি কৰে ভালৰ কাৰণে কৰে বুলি। কিন্তু যিবিলাক আমাৰ কৰ্মৰ দোষৰ বাবে ঘটে, সেই বিপদ বিঘিনিয়ে কিন্তু আমাৰ মংগল নকৰে। হে বান্ধৱ, আমি যে এই জন্ম মৃত্যুৰ চক্ৰত অনন্ত দুখ যাতনা ভঞ্জি ভ্ৰমি আছো, তাৰ মূল কাৰণেই হৈছে আমাৰ কৰ্মৰ দোষ। ভগৱন্ত প্ৰভুৱে কৃপা কৰি এই দুখ যাতনাৰ পৰা উদ্ধাৰ হ'বলৈ আমাক এই মনুষ্য শৰীৰ দিয়ে। কিন্তু এই দুৰ্লভ মনুষ্য শৰীৰৰ অৰ্থক নুবুজি অজ্ঞানতাত অবাবত এই মহামূল্যৱান সময়বোৰক, এই মহামূল্যৱান মনুষ্য জীৱনক বাৰে বাৰে নষ্ট কৰি আছো। হে বান্ধৱ, সমস্ত বিপদৰ পৰা উদ্ধাৰ হোৱাৰ একমাত্ৰ উপায়েই হৈছে ভগৱানৰ স্মৰণ, ভগৱানত শৰণ। আমি যেতিয়া ভগৱানৰ চৰণত আশ্ৰয় ল'ম, তেতিয়া হাজাৰ কোটি বিপদ নাহক কিয় কোনেও আমাৰ একো অনিষ্ট কৰিব নোৱাৰিব। কিন্তু ভগৱানত আশ্ৰয় নলৈ আমি যদি নিজেই সমাধান কৰিবলৈ যাওঁ, তেতিয়া আমি পৰাজয় হোৱাটো নিশ্চিত। জীৱন বৰ জটিল বান্ধৱ। এই সংসাৰত সুকলমে জীয়াই থকাটো বৰ জটিল। সংসাৰ ইমান ভয়াৱহ যে ভগৱন্তৰ আশ্ৰয় অবিহনে ক'ত কেতিয়া কি হয় ঠিকনা নাই। আপোনাৰ অলেখ অসংখ্য ধন সম্পত্তি নাথাকক কিয়, সময়ত কোনোৱে আপোনাক ৰক্ষা কৰিব নোৱাৰে। বিপদৰ সময়ত কেৱল ভগৱানেহে আপোনাৰ ওচৰত থাকিব। হে বান্ধৱ, আমাৰ জীৱনলৈ বৰ বৰ অসংখ্য সমস্যা বিপদ বিঘিনি আহিছিল। সেই সকলো বিপদ বিঘিনিৰ পৰা একমাত্ৰ ভগৱন্তইহে উদ্ধাৰ কৰিছিল। এয়া আমি কোনো সাজি কোৱা কাল্পনিক কথা নহয়, এয়া বাস্তৱ অভিজ্ঞতাৰ কথা। আপোনাৰ জীৱনলৈ যিমান ডাঙৰ সমস্যা নাহক কিয়, ভগৱন্ত প্ৰভুৰ আশ্ৰয়ত থাকিলে প্ৰভুৱে আপোনাৰ তিলমানো অনিষ্ট হ'বলৈ নিদিয়ে। আপুনি অজ্ঞানতাত কিবা ডাঙৰ অপৰাধেই নকৰক কিয়, এবাৰ ভগৱন্ত কৃষ্ণৰ চৰণত আশ্ৰয় লোৱাৰ পাছত আপোনাৰ একো অনিষ্টই হ'ব নোৱাৰে। আপুনি যদি কিবা ডাঙৰ সমস্যাত পৰিছে, তেন্তে প্ৰভুক কওক, প্ৰভুক কাতৰ প্ৰাৰ্থনা কৰক, প্ৰভুৰ ওচৰত সুদৃঢ় বিশ্বাস ৰাখিব মাত্ৰ।
সকলো প্ৰভুক এৰি দিয়ক, দায়িত্ব দিয়ক, আৰু আপুনি নিশ্চিন্ত হওক। দেখিব লাহে লাহে আপোনাৰ সমস্যাৰ কিদৰে সমাধান হ'ব ধৰিছে। আপোনাৰ চকুৰ সন্মুখতেই এনে চমৎকাৰ ঘটিব যে আপুনি নিজেই আচৰিত হৈ পৰিব। সেই চমৎকাৰক দেখিবলৈ আপোনাৰ প্ৰভুৰ প্ৰতি সুদৃঢ় বিশ্বাস অতিকে প্ৰয়োজন। কৃষ্ণ বান্ধৱ, কৃষ্ণ হৰি ৰাম, কৃষ্ণ হৰি ৰাম।